হাই গাইস, নতুন এটা ভিডিওলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি পোন প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আপোনালোকে চাব পাৰিব এটা স্পেচিয়েল মটো ব্লগ, কিয়নো আজি এইটো মোৰ প্ৰথম মটো ব্লগ, কিয়নো অলৰেডি মই ফ্লিপকাৰ্টৰ পৰা এই বস্তুটো কিনি আনিলো। ইয়াতে একশ্যন কেমেৰা লাগিব আৰু হেলমেটত লগোৱাৰ পিছত মই মটো ব্লগিং কৰিম। সো ভিডিওটো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে। আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ভিডিওৰ তলত থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি বগা কৰি দিয়ক। আগন্তুক দিনত ইয়াতকৈ ভাল ভাল মটো ব্লগিং নিশ্চয় আপোনালোকে মোৰ চেনেলত দেখিবলৈ পাব। সো দেৰি নকৰি বলক বন্ধুসকল, আজিৰ মটো ব্লগিংটো ষ্টাৰ্ট কৰো। সো গাইজ, আমাৰ যাত্ৰা ষ্টাৰ্ট কৰিলোঁ। মই আছোঁ এতিয়া 6 মাইল, আৰু 6 মাইলৰ পৰা পোনে পোনে যাম লখৰা DTO, আৰু ৰাস্তাৰ গোটেইখিনি দৃশ্য আপোনালোকে দেখাব চেষ্টা কৰিম যিমান পাৰোঁ মটো ব্লগিঙৰ জৰিয়তে। বশিষ্ঠ চাৰিআলি, আৰু বশিষ্ঠ চাৰিআলিত যিহেতু অভাৰব্ৰিজ নাই, আপোনালোকে নিশ্চয় যিসকলে এইটো ছাইডত অহা যোৱা কৰে নিশ্চয় গম পায়। ইয়াতে গুণ্ডাপৰ দিব লাগে ট্ৰেফিক পইণ্টত প্ৰায় 10 মিনিট সময় আমি এইদৰে ৰখি থাকিলোঁ, আৰু তাৰপিছতে আমি যাবলৈ সক্ষম হ'লোঁ। কিয়নো এই অত্যন্ত গৰম হওক বা বৰষুণত আপোনালোকে নিশ্চয় এই ৰাস্তাটোত প্ৰতিদিনে ৱেইট কৰিব লগা হয় ট্ৰেফিক জামত। চ' লাহে লাহে বৰষুণো অলপ বাঢ়িব ধৰিছে। চ' বলক আমি আগুৱাই গৈ থাকোঁ। এই চাওকচোন, টেম্পুটোৱে হঠাৎ ৰাইট কাটি পেলাই মোৰ বাইকৰ সন্মুখত আহি গৈছে। বাপেকে খুন্দিয়াই থৈ গুচি যাম, পিছত গম পাবি দেই। চ' মই আহি মোৰ ডেষ্টিনেশ্যন DTO অফিচ পালোঁ, আৰু ইয়াত দেখা পাইছে DTO পোৱাৰ আগে আগে লেফ্ট ছাইডে কিমান কাৰ পাৰ্কিং কৰি থৈছে। অলপো জেগা পোৱা নাই মোৰ গাড়ীখন থোৱাৰ কাৰণে। ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগে একচুৱেলি গভমেণ্টে। এই ৰাস্তাৰ কাষতে এইদৰে বিপদসংকুলভাৱে গাড়ীবোৰ ৰখাই থয়। চ' জেগা পালেহে ৰখা আৰু। চাওঁ বাৰু, বৰষুণো দি আছে। এইখিনিতে গাড়ীখন পাৰ্ক কৰি DTOৰ কামটো হোৱাৰ পিছত আকৌ আহি আছোঁ। আচলতে এতিয়া আপোনালোকক এটা ইনফৰমেশ্যন জনাব বিচাৰিছোঁ। মই আহিছিলোঁ আজি লখৰা DTOত। আপোনালোকে গম পায় DTOৰ কাম এদিনত নহয়, কিবা কাম থাকিলে DTOত কমচে কম 20-25 দিন আহিব লাগে। ত' ফাইনেলি আজি মোৰ কামটো হৈ গ'ল। ত' এতিয়া আপোনালোকক মেইন ইনফৰমেশ্যনটো এইটোৱে হ'ল যে আপোনালোকে জানে ভঙাগড়ত এটা বিগ বাজাৰ আছে। তাৰ লগতে এতিয়া বৰ্তমান গুৱাহাটী লখৰা চাৰিআলিৰ ওচৰতে আৰু এখন বিগ বাজাৰ খুলিছে, আৰু সেই বিগ বাজাৰখন যোৱা 4 আগষ্টৰ পৰা অপেনিং কৰা হৈছে। আৰু মই আপোনালোকক দেখুৱাই দিওঁ এই বিগ বাজাৰখন। আপোনালোকে এতিয়াৰ পৰা ইয়াতেও নিশ্চয় বজাৰ কৰিব আহিব পাৰিব। গুৱাহাটীত বৰ্তমান 2টা বিগ বাজাৰ হৈ গ'ল, এটা লখৰাত হৈ গ'ল আৰু এটা অলৰেডি আগৰ পৰা আছিলে ভাঙাগড়ত। চ' এইখনেই হ'ল লখৰা বিগ বাজাৰ। এয়া দেখা পাইছে। নতুনকৈ ষ্টাৰ্ট হৈছে আৰু বহুতে মানুহে বজাৰ কৰি আছে। চ' আপোনালোকে আহিব, বেলেগ এদিন এটা নিশ্চয় ইয়াতে ভিতৰত সোমাই এটা ব্লগ বনাম আপোনালোকৰ কাৰণে। চ' লখৰা এইটো বিল্ডিঙতে SBI আছে, ICICI বেংক আছে, আৰু বিগ বাজাৰ আছে। ধুনীয়াকৈ ডাঙৰকৈ বনাইছে লখৰা চাৰিআলি একেবাৰে ওচৰত।
আহি এতিয়া পাই গ'লোঁ গুৱাহাটী চিটি আৰু চিটিত যিদৰে আপোনাৰ সদায় ট্ৰেফিক জাম হয় বিশেষকৈ ছুপাৰ মাৰ্কেট আৰু দিছপুৰ অঞ্চলখনত যিহেতু এতিয়া অভাৰব্ৰিজ বনাই আছে আৰু তাৰে কিছু দৃশ্য আপুনি এতিয়া চাওক কিদৰে জাম লাগে সো এই অভাৰব্ৰিজটো যেহেতু প্ৰায় 2 বছৰ আগতে কাম ষ্টাৰ্ট কৰিছিলে আৰু এতিয়ালৈকে প্ৰায় 60-70% কামো কমপ্লিট হোৱা নাই আৰু যেটো কাৰণে মানুহে জমৰ যাতনা সদায় ৰাতিপুৱা 9টা বজাৰ পৰা প্ৰায় 12টা বজালৈকে বুক কৰে আৰু এই ৰাস্তাটোৱে যেহেতু সমগ্ৰ জিএছ ৰোডৰ গাড়ীবোৰ যাতায়াত কৰে আৰু কিমান মজা লাগে এইখিনিত গৰমত ৰখি নিশ্চয় যিসকলে যাত্ৰা কৰে এই ৰাস্তাটোতে তেওঁলোকেহে গম পাব মই যেহেতু এই ৰাস্তাৰে যাত্ৰা কৰোঁ আৰু ময়ো গম পাওঁ এই ৰাস্তাত কিমান মজা জয় ভোলানাথ বাবা সাইড দিয়া আগত যাব লাগে বৰষুণ দি আছে আৰু গৰমত সহ্য হোৱা নাই এতিয়া ৰখি এইফালে আকৌ ডাম্পাৰ আৰু কোনফালে যাওঁ এতিয়া ইমান সহজতে আৰু এই ৰাস্তাটো কোনোবা পাৰ হ'ব পাৰেনে তলেৰে আগুৱাই আছোঁ আৰে ভোলানাথ ৰ আগুৱাব দে দেই ইয়াৰ অভাৰব্ৰিজটো যেতিয়া সমাপ্ত হ'ব কাম আৰু অপেনিং হ'ব তাৰ পিছতে নিশ্চয় ইয়াৰ জাম কমিব আৰু তেতিয়াহে মজা লাগিব দেই এইফালে গৈ সো আজিলৈ ইয়াতে ব্লগটো সমাপ্ত কৰিব বিচাৰিছোঁ জাষ্ট মটো ব্লগিঙৰ মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই তথাপিও অলপমান কৰিব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব সো কালিলৈকে দুদিন পিছত পুনৰ এটা নতুন ব্লগ আহি আছে নিশ্চয় আপোনালোকে চাব